মোৰ মতে এক্স বুলি নহয় অনলি যদি আমি এটা বস্তু বহুত মৰম কৰোঁ আৰু সেই বস্তুটো যদি হঠাৎ নোহোৱা হৈ যায় আমাৰ পৰা গুচি যায় সেই বস্তুটোক আমি তেতিয়ালৈকে পাহৰিব নোৱাৰোঁ যেতিয়ালৈকে সেই বস্তুটোক আমি যিমান মৰম কৰিছিলোঁ তাতকৈ বেছি মৰম কৰিব পৰা বা তাৰ সমান মৰম কৰিব পৰা বেলেগ বস্তু এটা আমি নাপাওঁ জীৱনত অনলি এক্স বুলি নহয় মই উদাহৰণ দিছোঁ ধৰক যিটো মোবাইলত মোৰ ভিডিঅ'টো আপুনি বৰ্তমান এনেকৈ চাই আহি আছে সেই মোবাইলটো ধৰক নোহোৱা হৈ গ'ল চোৰে লৈ গ'ল ক'ৰবাত হেৰাই থাকিল আপুনি সেই মোবাইলটোক তেতিয়ালৈকে পাহৰিব নোৱাৰে যেতিয়ালৈকে আপুনি এটা নতুন মোবাইল নিকিনে বা নতুন কিবা বেলেগ বস্তু নিকিনে যিমান এটাচ আপুনি মোবাইলটোৰ প্ৰতি আছিল সিমান এটাচ হ'ব পৰা বেলেগ বস্তু আপোনাৰ হাতত আহি পৰিব লাগিব তেতিয়াহে পুৰণা এক্স পাহৰি পেলাব বুজি পাইছেনে তো আপোনাৰ এক্স গুচি গ'ল তো আপুনি এনেকুৱা এটা কাম বিচাৰক যি কামটোত বা এটা মানুহ বিচাৰক যিটো মানুহ সেই এক্সতকৈ বেছি সময় আপোনাৰ মনোযোগ থাকে বেছি থাকে অনলি বেলেগ গাৰ্লফ্ৰেণ্ড বিচাৰে নহয় বয়ফ্ৰেণ্ড বিচাৰে নহয় বেলেগ কামো হ'ব পাৰে সেইটো বেলেগ কিবা বস্তু হ'ব পাৰে বেলেগ কিবা হ'ব পাৰে মুঠৰ ওপৰত ইয়াত যিমান সময় লগাইছিল তাতকৈ বেছি সময় মনোযোগ লগাব পৰা বস্তু এটা যেতিয়া হাতত আহি পৰিব এক্স অট'মেটিকলি এক্স হৈ যাব নেক্সট কুৱেশ্যন